গাইজ কি হ'ব আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভাল বহুত দিনৰ মন মানে ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ ফুৰিবলৈ যাবলৈ ওলাইছো ক'ত যাম আপোনালোকক সকলো দেখাম দেই মানে স্কুলৰ ফালৰ পৰা গৈছোঁ লগৰ এজনী ওলাই আহি আছে মেজিকত আহি আছে ৰৈ আছোঁ এডোখৰতে ৰাস্তাত দেখিছোঁ স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকিব ক'লৈ যাম এইটো আমাৰ মিকু এইটো আমাৰ মিকু হয়নে মিকু এইফালে আমাৰ মা হাই ৰ'ব মই হেৰি তিতাবৰ পাই লওঁগৈ তাৰপিছত দেখাম আপোনালোকক গাইছ আমি পালোহি হ'ব এনেকৈ পঢ়িবলৈ পালে হ'ব গান জোৰকৈ দিওঁ চচমা এখনে এনেকুৱা শুনাম আমি গাইছ গৈ পাই লওঁগৈ দেই মাজে মাজে দেখাব পাৰিম আৰু মই মানে উঠি থাকিম মানে A few moments later. Voice when I shout it out loud. It's my life, it's now or never. But I ain't gonna live forever. I just. গৈ আছোঁ মানে এতিয়া মানে দেখিছে আপোনালোকে প্ৰাকৃতিক দৃশ্য মানে এনেকুৱা হৈছে যে বাঘ মৰালে নহয় এই ক'ৰবাত একদম আমেৰিকা মানে ডান্স চলি গৈ আছে ওচৰতে উঠি লৈছোঁ ওচৰতে উঠিছে চিট থাকি ভাড়া দিওঁ এইখন বাছখন লিচুবাই নিয়ে ৰহ মোৰ মানে পেনটো ঢিলা হৈ থাকিলে ফটো মাৰিবা A few moments later. মানুহৰ ঘৰেদি গৈ আছো আমি পালোহি মানে জেগাডোখৰ দেখাম ৰ'ব বহুত ধুনীয়া মানে এডোখৰ বাঘ মৰা বুলি কয় আগে মানুহবোৰ আহিলে সেইবোৰ মানুহবোৰ পিকনিক খাই মানে ফটো চটো মাৰিম আৰু এতিয়া কিনো দেখাম আৰু পিকনিক কিনো আহা মাতি আছে ন সপোনে দি থাকে য'ত মানুহবোৰকে দেখি থাকে
অ' আগলৈহে যাম নি এইফালে নাযায় বোলে গাইছ আগলৈহে যাব জুমিছা থাকিলে দেহামুৰ বৰহি যায় পিছত গ'লেও পাবিগে লগে ভাগে যাব লাগে নি কিবা অঁ বতাহ ৰ'দটো এইফালে বাঢ়িছে গাইছ জেগাডোখৰ আপোনালোকে দেখিছে লাগিছে ভালে লাগিছে বিউটিফুল চ' বিউটিফুল চ' এলিগেন্ট জাষ্ট লুকিং লাইক এ ৱাও হেল্ল' গাইজ আমি পালোহি মানে তাৰ মানে মূৰটো ফনিয়াই ল'লোঁ ধুনীয়াকৈ মই ফটো মাৰিছে চাগে চাওঁ ফটো মাৰোঁগৈ ঝাৰু দৰকাৰে নাই ঝাৰু বনাই লৈছে সিহঁতি সেইডোখৰত ফটো মাৰি আছে মানে गान गाय आছো समुद्र किनारे इसी तो बात बन जाए गाइस फोटो में स्टाइल लिखिसे It's my life, it's now or never. সেইফালে সবে অকল ফটো ষ্টুডিঅ মাৰিছে ময়ো ফটো ষ্টুডিঅ মাৰি লওঁ ভাবনাই খুলি খুলি খাই ও মোরে জান সাগৰৰ সমান হেল্ল' গাইজ আমি মানে পাই গ'লোহি ইমান ধুনীয়া দৃশ্য হেল্ল' গাইজ আমি মানে ফটো মাৰি আছোঁ ভিডিঅ' বনালোঁ ফটো মাৰিলোঁ এয়া দেখিছে বহুত বেছি বেয়া লাগিছে ফটোবোৰ আমাৰ কেমেৰা ভাল নহয় ন জোতালে স্কু খাই গ'ল গাইজ আমি ফটো মাৰিলোঁ ফটো মাৰি পিনে এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ মানে ভোক লাগিছে ন ইয়াত নেটটোও অলপ কম চলে আহিব আপোনালোকে ইমান ধুনীয়া জেগা চাবহি এদিন মোৰ নেটটো অকণমান চলিছে আকৌ নেট চেটটো অকণমান চলিছে মোৰ এখন বেলেগ এখন বাছ আহিছে বালিচা খালি নেট হৈ গ'ল চবকে এটা এটা দিলে গুচাই খাই দিব খাই থাকিব আকৌ গুচাই দিবলৈ গোটেইখন নহ'ব আজি গুচাই থাকোঁতে গ'লে খাইছা কেনেকুৱা লাগিছে গাইছ আমাৰ গীতাই কণী খাইছে লিপষ্টিক বেয়া হৈ গ'ল সেইটো কাৰণে ইয়াবে খাই আছে চবেই ধুনীয়াকৈ বহি
এয়া গাইজ দেখিছে আমি জেগা চাবলৈ আহিছোঁ ফটো মাৰি লওঁ গৈ ব'ল ফটো উঠি লওঁ ফটো ঘৰলৈ আহিছোঁ গাইজ কাৰ ঘৰ নাজানো এইটো ঘৰলৈ আহিছোঁ অ' ছাগলী গঁৰাল এইটো ইমান ধুনীয়া জেগা গাইজ দেখিব পাৰিছে আৰু এখন 20 টকীয়া হোটেল গাইজ 20 টকা দিব লাগে বোলে এখন হোটেলখনত 20 টকা দিলেহে এণ্ট্ৰি কৰিবলৈ দিয়ে এয়া গাইজ আমি নামি লৈছোঁ এয়া দেখিছে সেইডোখৰত ফটো মাৰোঁগৈ মানে বৰশীও পালোঁ অঁ হা এয়া মানুহ জঁপিয়াব জিমি এতিয়া জাপ মাৰো হেল্ল' গাইজ আমি এতিয়া নাৱৰ ওচৰত ফটো মাৰিমগৈ আপোনালোকে চাই থাকিব ওম নমঃ শিৱায় পইচা লাহে লাহে দেই মই যাওঁনে ঐ নুঠিবি বুলি ক'লে নুঠিবি মানে পগলা হৈ যায় আৰু গ'লে পৰিলেকে কেনেকুৱা লাগিব Hey guys, ক'তে আমি গৈ আছোঁ মানে আমি বহুত ফটো মাৰিলোঁ ফটো মাৰি আমাৰ আমনি লাগি গ'লগৈ এতিয়া যাওঁচোন বাৰু সিহঁতে কি কৰিছে চাংগো বেয়া পালে চাগে আমাক ইমান ফটো মাৰি আছোঁ তাকো লোকৰ চেণ্ডেল টেণ্ডেল পিন্ধি আহিছোঁ বাৰু এই চক মাংস পিচ দিয়ে নি দিব যা তাত যেনেকৈ 20 টকা বিচাৰিছিলে ইয়াতো দিব 30 টকা গৰম লাগিছে পানী পানী আমি মানে শাক পাচলি গাল ইমান গাল ওলাই আছে আমাৰ জুখিলা নাই নেকি আজি কিমান কেজি কৈ দিয়ক দিয়ক 1 কেজি দিয়ক আপোনাক মাৰিছোঁ আপোনাক দিম অঁ গম পাব আকৌ দামত বিকিলে এটা সৰহকৈ দি দিব
এইটো ভাল কৈছিলে নে আপুনি বাৰু পলিথিন নিবলৈ কৈছে বুলি দিব আকৌ কি কৰিছা মই ধুনীয়া বাছি দিছোঁ ৰাখি বেঙেনাহে উলিয়াব পাৰিলে ন বেলেগ নাই নি হ'ব বাৰু বেলেগ চিঙা নাই সিহঁতক দি দিয়া বাৰু সিহঁতক অথনি কৈ থাকোঁ ছোৱালী মানুহ মই জুখি পেলাই 1 কেজি লাগিব 2 কেজি ল'ম 1 কেজি কৰি 30 টকা দিম 2 কেজি দিবনে সৰু এইকেইটা এইটা লওঁ আপুনি দিয়া কেইটাকে লওঁচোন বেয়া হ'লে আকৌ আহিব আকৌ কিমান 1 কেজি 1 কেজি দিয়ক এৰা সৰহকৈ লগাই দিব লাগিব আপুনি 1 কেজি জুখি লওক লাগি আছে পালত লাগি আছে পালত চিধা কৰ কমাই 30 কেজি ল'ব যিমান পাতে যামগৈ আমি ভাত খাই ভালদৰে দিয়ক বেয়া নহয় ঘৰত গৈ দিবহে ফোন ধৰিলে হয় বেগটো ল আপুনি দিম বুলি কৈছিলে এতিয়া খেতি দিনে আহিলে এতিয়া পলিথিন পাতা কেনেকৈ যোৱা আপোনাৰ বস্তু বেঙেনা বিকিছে কমচে কম পলিথিন দুটামান ৰাখিব লাগে নালাগে ভণ্টিহেঁতি ইয়াতে থাকা নে নকলে ভণ্টিহেঁতি ৰাতি ইয়াতে থাকা নি ভাগ কৰি ল'বি দেই তাতে চব ভৰাই দিবা তোক এটা তোৰ হিচাপ কৰ 1 2 3 4 5টা মোক দিয়ক আপুনি এটা লগাম বুলি কৈছে মোক দিয়ক ভালদৰে দিব ভালদৰে দিব 10টা পালি আছো এটা দি দিয়ক মোক দিব লাগিব আৰু এটা দিব দি দি দাদাই আমাক এমুনা দিলে 60 টকাত দাদাটো ভাল দে গাইছ আমি 60 টকাত এমুনা বেঙেনা আনিছো আহি নাযাবি দে মোক এনেকে মই কৈ দিছো তুমি নিজৰ হালত বেয়া হিমা বেলেগ ঠাণ্ডা ঐ হাই ক ধৰি মোক দেখাও আকৌ মই তেতিয়াহে হাই বুলি কওঁ হেল্ল' হাই চবেই দে হাই বুলি খানা দি আছে এয়া লোৱা লোৱা এয়া বেগ চাইডৰ পৰা আহিছে যেনিবাকে অলপ সাইড কৰি দিবা হা এয়া ফটোশ্বুট চলি আছে ফটো মাৰিছে ৰ'দটো এইফালে পৰা আহিছে আকৌ ক'ত পোহৰ আহিব এইফালে পৰা সেইফাল চবেই লাইন পাতিছে এজনী এজনীকে লাইন পাতিছিলি লিপষ্টিক চিপষ্টিক গুচি গ'ল হেল্ল' গাইছ আমাৰ আজি হৈ গ'ল আজিৰ দিনটো এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ হয় নাই ঘৰলৈ যাবলৈ লৈছোঁ নে লৈছোঁ এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ আকৌ আৰু নাহোঁ এবাৰ আহিলোঁ তাৰপিছত নাহোঁ ঘূৰি আহিছে হেল্ল' গাইজ এইজনী হেৰি জিমি পেট বিষাইছে জিমি পেটলা হয় জিমি পেটলা আমি গৈ আছোঁ আমি মানে অলপ দেৰিয়ে হৈ গ'ল মানে ধৰ ৰৈ থাকোঁতে ছাৰহঁত আগেয়ে গ'ল আমাৰ মুতিব ধৰিলে কথাটো কৈ দে মুতিব ধৰিছিলে মানে আৰু মুতি ল'লোঁ ছাৰহঁত গৈ পেলাই বোম্বাই পেলাগে পানী বটল এটা কিনিবলৈ পানী বটলৰ দোকান এখন নাই অ' ইয়াত এই নাওখন ইমান চলাই আছে যাওঁ দেই অলপ পাছত লগ পাইছোঁ মুকলিয়া নামো নাই
Rakaman